Hello বন্ধুসকল আপোনালোক সকলোকে PickYourShow লৈ পুনৰবাৰ স্বাগতম জনাইছো মই সুজাতা আজি আমি এখন নতুন সিনেমাৰ বিষয়ে ৰিভিউ কৰিবলৈ ওলাইছো যিখন সিনেমাৰ নাম হৈছে ব্ৰিজ বা দলং এখন অসমীয়া সিনেমা ডাইৰেক্ট কৰিছে কৃপাল কলিতাই সিনেমাখনৰ ৰিভিউ কৰাৰ আগতে মই দুটামান কথা আপোনালোকৰ লগত ডিসকাস কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো শুনামতে এখন সিনেমাৰ বিষয়ে এগৰাকী সিনেমা সমালোচকে এখন অসমীয়া দৈনিক বাতৰি কাকতত কিছু সমালোচনা কৰি দুই এটা কথা লিখিছিলে আৰু সেই কথাটোৰ কাৰণে এখন সিনেমাৰ পৰিচালকজনে আৰু লগতে মূল যিগৰাকী অভিনেত্ৰী আছে শিৱানী কলিতা দুয়ো লেখিকাগৰাকীক সিনেমাখনৰ বিষয়ে বেয়াকৈ লিখাৰ কাৰণে অলপ মানে টানকে কৈছিলে ফোন আৰু হোৱাটছআপত পিছত বাৰু এই মেটাৰটো সলভ হ'ল তেওঁলোক দুইজনে বুজাবুজিৰ মাজেৰে সেই কাজিয়াখন অলপ সমাপ্তি ঘটালে কিন্তু মই এটো কনটেক্সটত এটা কথা আপোনালোকক ক'ব বিচাৰো যে আমাৰো তেনেকুৱা অলপ তিতা মিঠা অভিজ্ঞতা হৈ পাইছে ইমান দিন যেতিয়া আমি সিনেমা এখনৰ বিষয়ে যিকোনো ধৰণৰ মতামত প্ৰকাশ কৰো হেয়া লাগিলে আমাৰ এই চেনেলটোতে হক PickYourShow নহলে ফেসবুকতে হক বা যিকোনো সোশ্যাল মিডিয়াত যেতিয়া আমি প্ৰকাশ কৰো এখন সিনেমাৰ চাই বিশেষকৈ অসমীয়া সিনেমা চাই যেতিয়া আমি আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াই হক বা ৰেন্টে হক বা ৰিভিউ নিচিনা যেতিয়া আমি ওৰাত কিবা লিখো বা প্ৰকাশ কৰো দুই এটা ঘটনা কেতিয়াবা এনেকুৱা হৈছে আনপ্লেজেন্ট দুই এটা অভিজ্ঞতা ক'ব বিচাৰো যে কেতিয়াবা সিনেমাখন হলত চলি আছে কিন্তু সেই সিনেমাখনৰ বিষয়ে আমি দুই এটা কথা যদি অসন্তুষ্ট হয় কথাটো যদি আমি প্ৰকাশ কৰো তেতিয়াহলে আমাক কেতিয়াবা দেখা পাও যে দুই এটা গোটেই সিনেমাখনৰ বিষয়ে যদি প্ৰশংসা কৰো মাজত যদি দুই এটা বস্তু আমাৰ ভাল নালাগিলে আমি প্ৰকাশ কৰো অনেষ্টলি তেতিয়া আমাক মানে ভাল নাপায় কিছুমান সিনেমাৰ জড়িত মানুহো ভাল নাপায় সিনেমাখনৰ লগত জড়িত মানুহে আৰু লগতে সিনেমাখনৰ কিছুমান মানে সিনেমাখন ভাল পোৱা কিছু মানুহ আমাক ভাল নাপায় আৰু বহুত বেয়াকে আগতে আমাক ট্ৰল কৰি পাইছে মানে সিনেমাখনৰ মানুহে ট্ৰল কৰা নাই কিন্তু মানে ভাল নাপায় আমাৰ অসমত এটো বস্তু দেখিছো যে অসমীয়া সিনেমাখনৰ সেন্টিমেন্টৰ কাৰণে অসমীয়া সিনেমাখন হলত চলি থকা সময়ত দুই এটা কথা হসা কথা এটা চাই ভাল নাপালে দুই এটা কথা ক'লে সেই কথাবোৰ বেছিভাগ পৰিচালক বেছিভাগ অভিনেতা অভিনেত্ৰীৰ কথাটো খুব বেছি ভাল এটা নাপায় কিন্তু মোৰ আৰু সেই কাৰণে বহুতে সিনেমাখন চলি থাকিলে সবে কেৱল প্ৰশংসা কৰিব লাগে বুলি জানে ভালকে সবে ক'ব বিচাৰে আমিও বিচাৰো অসমীয়া সিনেমা উদ্যোগটো ভালকে চলি থাকক আমিও বিচাৰো ভাল অসমীয়া সিনেমা আহক কিন্তু তাৰ অৰ্থ এটো নহয় যে এজন সাধাৰণ দৰ্শক হিচাপে আমি আমাৰ প্ৰতিক্ৰিয়া অনেষ্টলি প্ৰকাশ নকৰিম গতিকে আমি সেই ধৰণৰ কথাটো বিশ্বাস নকৰো যে পজিটিভ ক্ৰিটিসিজম বা কনস্ট্ৰাকটিভ ক্ৰিটিসিজম মানে কোনো ধৰণৰ মানে হসা কথাটো নকম আমি কেতিয়াও পাৰ্সোনালি কোনো এখন সিনেমাৰ মানে সিনেমাৰ লগত জড়িত মানুহৰ বিষয়ে কোনো পাৰ্সোনাল গ্ৰাজ লৈ আমি কেতিয়াও এখন সিনেমা ৰিভিউ কৰা নাই গতিকে নিবিচাৰো যে এনেকুৱা এটা পৰিৱেশ থাকক য'ত সিনেমা সমালোচকসকলে কিবা এটা কথা ক'লে তেওঁলোকে যাতে ভাবুকি সন্মুখীন হ'বলগীয়া নহয় তেওঁলোকে যাতে মিছামিছি কিছুমান মানুহৰ হেটৰডৰ সন্মুখীন যাতে নহয় বেয়া যাতে তেওঁলোকক নাপায় কাৰণ সমালোচকসকলেও ব্যক্তিগত আক্ৰোশ লৈ সিনেমা কেতিয়াও সমালোচনা কৰিবলৈ নাযায় বুলি মোৰ বিশ্বাস এতিয়া আহো সিনেমাখনৰ ৰিভিউ সম্পৰ্কে ব্ৰিজ সিনেমাখন এতিয়া বোধহয় হলত অসমত নাই দুৰ্ভাগ্যজনকভাৱে এসপ্তাহ মানৰ ভিতৰতে সিনেমাখন উঠি গ'ল বুলি পৰিচালকজনৰ পৰা গম পাইছো মাত্ৰ এসপ্তাহ চলিছিলে পূজাৰ সময়ত চলিছিলে সেই কাৰণে হয়তো বেছিকে দৰ্শক নাপালে আৰু আমি সিনেমাখন চাই মোৰ যেটো তাৎক্ষণিক প্ৰতিক্ৰিয়া সেই কথাটো আপোনালোকক কওঁ যে মই সিনেমাখন হসাকে কেনেকুৱা পালো বুলি কওঁ এতিয়া ধৰক যদি মই প্লটটোৰ কথা কওঁ তেতিয়াহলে প্লটটো হৈছে আপাৰ আসামৰ নৈপৰীয়া এখন গাঁও আৰু সেই গাঁওখনৰ এটা পৰিয়াল আৰু লগতে গোটেই গাঁওবাসীৰ বানপানীৰ ফলত কি ধৰণৰ তেওঁলোকে অসুবিধাৰ সন্মুখীন হয় বাৰে বানপানী আহে প্ৰতিটো বানপানীয়ে সকলো মানুহৰ জীৱনৰ পৰা কিবা নহয় কিবা কাহি লৈ যায় আৰু তাৰে এটা ফ্যামিলিৰ কথা স্পেশালি দেখুৱা গৈছে সেই ফ্যামিলিটোৰ যিজন ঘৰৰ মুৰব্বী যিজন পুৰুষ মুৰব্বী তেওঁ এটা বানত উঠি যায় তাৰ ফলত ঘৰখনত মাত্ৰ তিনিজন সদস্য থাকি যায় ঘৰখনৰ ডাঙৰ ছোৱালীজনী তেখেতৰ পত্নী আৰু সৰু ল'ৰাটো ঘৰখনৰ ডাঙৰ ছোৱালীজনীৰ নাম হৈছে জোনাকীৰ নাম ভূমিকাত অভিনয় কৰিছে শিৱানী কলিতা বুলি নতুন অভিনেত্ৰী এগৰাকীয়ে সো সেই জোনাকীৰ জীৱনৰ সংগ্ৰামক লৈ কেনেকৈ বাৰে বানপানী মানুহৰ জীৱন বিধ্বস্ত কৰে তেওঁলোকৰ পৰিয়ালটো বিধ্বস্ত কৰে গাঁওখনক বিধ্বস্ত কৰে আৰু সেই ছোৱালীজনীয়ে কেনেকৈ সেই তাৰ মাজতো জীৱন সংগ্ৰাম চলাই আনিছে সেইটোৱে হৈছে সিনেমাখনৰ মূল প্লট আৰু সিনেমাখনৰ যদি ষ্ট্ৰং পইণ্টৰ কথা ক'বলৈ যাওঁ তেতিয়াহলে প্ৰথমে ক'ব লাগিব যে শিৱানী কলিতাৰ অভিনয় প্ৰথম সিনেমা তেওঁৰ কিন্তু প্ৰথম সিনেমা হিচাপে তেওঁ খুব কথা বতৰা বেছিকৈ কোৱা নাই তেওঁৰ যেটো বডি মুভমেন্ট আছে সিনেমাখনত খুব দুখীয়া ঘৰ এখনৰ ছোৱালী এজনী ৰোল প্লে কৰিবলগীয়া হৈছে তেওঁ হলে নেকি কি দাদনি কথা তলতে বেন্টু পিনিবলে পাহৰিছে গম পাইছ না আনকি তেওঁ হালু বাইছে সোশ্যাল নৰ্মছবোৰ ডিফাই কৰি তেওঁ হাল বাইছে হাল বোৱা দৃশ্যপটে খুব সুন্দৰ অভিনয় কৰিছে গতিকে শিৱানী কলিতাৰ অভিনয় হয়তো এখন সিনেমা আটাইতকৈ ষ্ট্ৰং পইণ্ট আৰু ষ্টৰীটো ক'বলৈ যদি চাওঁ ষ্টৰীটো একচুয়ালি বানপানী সমস্যা যেটো অসমৰ হৈ থাকে সেই সমস্যাটোক লৈ যেটো এখন সিনেমা বনোৱা গৈছে গতিকে ষ্টৰীটো এটা ষ্ট্ৰং বেছ আছে বুলি ক'ব লাগিব আৰু লগতে সাউণ্ড মিক্সিং
বাৰিষাৰ সময়ত অসমৰ বিজুলী গাজনিৰ যিখিনি শব্দ সেই শব্দখিনি বৰ ধুনীয়াকৈ ইয়াত এড কৰিছে অমৃত প্ৰীতম চাগে সাউণ্ড মিক্সিঙত আছে সো ইট ইজ ভেৰি গুড দুই এটা শ্বট বহুত ধুনীয়া হৈছে এতিয়া যদি আমি উইক পইণ্টৰ কথা চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম যে চিনেমাখনৰ ষ্টৰিটোৰ বহুত অনেষ্ট এটেম্প এটা লৈ ষ্টৰিটোৰ হাত বানপানীৰ দুৰ্ভগীয়া মানুহখিনিৰ চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰা গৈছিলে বাট যেতিয়া এক্সিকিউশ্যন কৰা গ'ল যেতিয়া স্ক্ৰীন প্লেখন লিখা গ'ল তাত কিন্তু বহুত কিছু দুৰ্বলতা থাকি গ'ল যাৰ ফলত কি হ'ল গোটেই চিনেমাখন এখন শ্ল' গতিত গৈ থকা এখন চিনেমা যেন লাগিল এইটো এটা খুব এমেচাৰ এক্সপেৰিয়েঞ্চ যেন লাগিলে আৰু বহুত কিছুমান অকৱাৰ্ড মোমেণ্ট আহিলে চিনেমা যিহেতু চিত্ৰনাট্যখনৰ গতিশীলতা নাই গতিকে গতিৰ অভাৱৰ কাৰণে বহুত আমনিদায়ক দৃশ্য অৱতাৰণা কৰা গ'ল আৰু লগতে সংলাপবোৰ যিবোৰ সংলাপ যিহেতু আমি এখন গাঁৱৰ একেবাৰে পিছপৰা এখন গাঁৱৰ ভিতৰৰ মানুহখিনিৰ চৰিত্ৰবোৰ আমি দেখিবলৈ পাওঁ গতিকে তাত যিবোৰ সংলাপ ইউজ কৰা গৈছে সেই সংলাপবোৰ যথেষ্ট লিখিত ৰূপত ব্যৱহাৰ কৰা গ'ল আৰু লিখিত ৰূপত সংলাপবোৰ কয় তেতিয়া তাত স্বতঃস্ফূৰ্ততা নাথাকে খুব যান্ত্ৰিকভাৱে কোৱা যেন লাগিলে এখন নাটক চাই থকা নিচিনা লাগিলে যেতিয়া সংলাপবোৰ প্ৰক্ষেপণ কৰে বিশেষকৈ শিৱানী কলিতাৰ মানে জোনাকীৰ চৰিত্ৰ জোনাকীৰ মাকৰ চৰিত্ৰ যিগৰাকী অভিনয় কৰিছে তেওঁৰ খুব দুখৰ মোমেণ্ট কিছুমানত যিখিনি মানে লিখিত সংলাপ কৈছে সেইটো একেবাৰে চিটুৱেশ্যনটোৰ লগত খাপ নোখোৱা আছিলে সেইটো এটা যথেষ্ট ডাঙৰ উইক পইণ্ট দুই এটা শ্বৰ্টছবোৰ মানে ইম'চনেল কৰিব বিচৰা গৈছিলে দৰ্শকৰ ইম'চনেল কোডক টাচ কৰিব বিচৰা গৈছিলে কিন্তু কিছুমান দুই এটা শ্বটৰ পৰিকল্পনা ভাল আছিলে কিন্তু এংগলছবোৰ ভাল নাছিলে যাৰ ফলত ইম'চনেল এটমছফিয়াৰ এটা ক্ৰিয়েট নহ'ল আৰু লগতে মোৰ আটাইতকৈ আচৰিত লাগিলে যিটো জোনাকীৰ চৰিত্ৰ যিটো মূল চৰিত্ৰ সেই মূল চৰিত্ৰটো কেন্দ্ৰ কৰিয়েই চিনেমাখন ঘূৰি আছে কিন্তু যিগৰাকী ছোৱালীয়ে যিটো চৰিত্ৰই সমাজৰ কোনো নীতি নিয়মক গুৰুত্ব নিদিয়াকৈ হাল বাই নিজৰ ঘৰখন চলাবলৈ বিচাৰিছে পিছ মুহূৰ্ততে আকৌ যেতিয়া তেওঁ এগৰাকী গুৱাহাটীৰ পৰা যোৱা এগৰাকী সাংবাদিকক লগ পাইছে তেওঁ পিছ মুহূৰ্ততে নিজৰ মাকৰ নিজৰ ভায়েকৰ ৰেছপনচিবিলিটি অলপ কথাতে পাহৰি নিজৰ জীৱনটো আকৌ চব কথা দায়িত্ব পাহৰি এগৰাকী ৱাইফ হিচাপে এগৰাকী হাউচ ৱাইফ হিচাপে জাৰ্নেলিষ্টগৰাকী পত্নী হোৱাৰ সপোন দেখিছে চ' যিটো কেৰেক্টাৰ ৰাইটিং অফ দ্য কেৰেক্টাৰ ইজ বহুত ইনকহেৰেণ্ট যেন লাগিলে আৰু তাৰপিছত আমি দেখোঁ পুনৰ সেই চৰিত্ৰটো এবাৰ দেখিছোঁ যে গাঁওখনৰ ধনী মহাজনজনৰ পুতেকে তাইক যৌন আতিশয্য চলাব বিচাৰিছে আৰু তাই সেই হেৰাছমেণ্টটোৰ পৰা যেন তেনে পলাই আহিছে আৰু পলাই আহি খঙত তাই লগে লগে পুলিচত FIR দিয়াৰ কথা কৈছে মাকে তাইক বাধা দিছে কিন্তু তাই পুলিচত FIR দিয়াৰ কথা কৈছে কিন্তু পিছ মুহূৰ্ততে আকৌ দেখোঁ যে মাকৰ কথা তাই মানি লৈছে আৰু মানি লোৱাৰ পিছত গাঁৱত এখন সভা বহিছে যিখন সভাত তাইহে ওলোটাই সেই ল'ৰাজনক চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰিছে বুলি সেই ল'ৰাজনে যেতিয়া অভিযোগ দিছে সেই অভিযোগটো মতে তাই সিহঁতক গাঁওখনে এঘৰীয়া কৰিছে আৰু লগতে 20,000 টকা ফাইন ভৰাইছে আৰু তাইও ধুনীয়াকৈ গৰুহাল বিক্ৰী কৰি দিছে সেই 20,000 টকা ফাইনটো দি দিবৰ কাৰণে গতিকে এইটো বৰ এটা আচৰিত ধৰণৰ কথা দেখা গ'ল হয়তো এটা সময়ত শক্তিশালীভাৱে উজলি উঠে পিছ মুহূৰ্ততে আকৌ স্ক্ৰীন প্লে ৰাইটাৰে চৰিত্ৰটো একেবাৰে দুৰ্বল চৰিত্ৰ হিচাপে প্ৰক্ষেপ কৰে আৰু লাষ্টত আকৌ দেখিছোঁ যে এটা মুমেণ্ট আহিছে যে মাকক হেৰুৱাইছে জোনাকী ভায়েকে পিছৰটো বানপানীত তাৰপিছত আকৌ সিহঁতে ছাৰ্ভাইভ কৰিছে সিহঁতে আকৌ বালিৰ ওপৰতে ঘৰ বনাইছে নতুন এখন নতুন জীৱন এটাৰ তেওঁলোকে সপোন দেখিছে কিন্তু আকৌ দেখিছোঁ যে জোনাকীয়ে আকৌ সেই পুৰণি পানীৰ মাজত ডুব যোৱা ট্ৰাংক এটাৰ পৰা এটা সেন্দুৰৰ টেমা পাইছে আৰু সেন্দুৰৰ টেমাটোৰ পৰা সেন্দুৰখিনি উলিয়াই জোনাকীয়ে নিজৰ শিৰত নিজে সাজি লৈছে আৰু আইনাখন চাই তাই পুৰা নতুন জীৱন এটা যিটো জীৱন তাই কেতিয়াও নাপালে কাৰণ বিয়াখন যিখন হ'বলগীয়া আছিলে সাংবাদিকজনৰ লগত দলংখনৰ অভাৱৰ কাৰণে মেটাফৰিকেলি হওক বা মেটেৰিয়েলি হওক সেই দলং এখনৰ অভাৱৰ কাৰণে তাই সেই বিয়াখন হৈ নুঠিলে তো তাই পুনৰ সেই সেন্দুৰ লৈ আকৌ সেই নোহোৱা ভাগি যোৱা বিয়াখনৰ সপোনত বিভোৰ হৈছে চ' দিছ ইজ চ' ইনকহেৰেণ্ট মানে এই কেৰেক্টাৰটো ৰাইট এনেকুৱা মানুহে লিখিব লাগিব যিজনে এটা ষ্ট্ৰং নাৰী কেৰেক্টাৰৰ কথা ভাবে হয়তো কিন্তু পিতৃতান্ত্ৰিক ইমেজিনেশ্যনৰ পৰা মুক্ত নহয় আজিৰ দিনত আমি এনেকুৱা এখন চিত্ৰনাট্য নিবিচাৰোঁ যি জেণ্ডাৰ ইছ্যুটোক লৈ একেবাৰে ইনফৰ্ম নহয় তো এনেকুৱা ধৰণৰ পৰিকল্পনা ৰোমেণ্টিচিজমবোৰ আচলতে এটা সময়ৰ গল্প উপন্যাসৰ বিষয় হ'ব পাৰে কিন্তু বৰ্তমান সময়ৰ চিনেমা অন্তত কৰিবলৈ গ'লে এনেকুৱা ধৰণৰ চিত্ৰনাট্যখন লৈ পৰিচালকসকল আগনবঢ়াই ভাল এনিৱেজ এখন চিনেমাই এইবাৰ ৰজত কমল বঁটা পাইছে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চিনেমা হিচাপে যিটো 68 নেশ্যনেল এৱাৰ্ড চেৰেমনিত ৰজত কমল বঁটা পোৱা হিচাপে আমাৰ এক্সপেক্টেশ্যন যথেষ্ট আছিলে কিন্তু আমি সেই এক্সপেক্টেশ্যনখিনি এখন চিনেমাত ফুলফিল হোৱা দেখা নাপালোঁ আশা কৰোঁ ভৱিষ্যতে এই ক্ষেত্ৰত পৰিচালকজন কেয়াৰফুল হ'ব চ' এইখিনি আছিলে এখন চিনেমাৰ ৰিভিউ নেক্সট আমি আকৌ আহি আছোঁ এটা নতুন ৰিভিউ লৈ তেতিয়ালৈকে বাই নমস্কাৰ